আসসালামু আলাইকুম, গুড মৰ্ণিং, ৱেলকাম টু মাই আনাডাৰ মিনি ব্লগ। ৰাতিপুৱা ব্ৰেকফাষ্টত যিহেতু ভাতেই খাই আহোঁগৈ, ক্লাছত যাব লাগিব। ক্লাছত যোৱাৰ আগতে অলপমান নোট লিখি ল'লোঁ। এতিয়া ৰেডি হৈ আহিছোঁ ক্লাছলৈ বুলি। পানী বটলটো হাততে লৈছোঁ, কাৰণ সিদিনা গোটেই কপিবোৰ তিতি গৈছে। 2টা ক্লাছৰ পিছতে ৰুমলৈ আহিব লাগে দুপৰীয়াৰ সাজ খাবলৈ। ডাইনিং হলত যাবৰ বাবে এনেকৈ ৰেডি কৰি লওঁ। কেতিয়াবা মোবাইল নিব পাৰোঁ, কেতিয়াবা নোৱাৰোঁ। আৰু মোবাইল নিলে ভিডিঅ' বনাওঁ, মোবাইল নিনিলে ভিডিঅ' বনোৱাও নহয়। আজি দুপৰীয়া সাজত আছিলে ভাজি, দাইল, মই লৈ গৈছিলোঁ বুট, আচাৰ আৰু দিছিলে চাটনি। মেমে দিয়া নোটবোৰ অলপ লিখিলোঁ। যিহেতু কাইলৈ বন্ধ আছে, সকলোৱে মিলি আজি এনজয় কৰিছোঁ। হেয়াৰ অইলিং মাছাজ কৰিলোঁ। বাই বাই, গুড